Hello guys, good morning. Welcome to my YouTube channel Asam Wangro. তো ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলো অসমবাসীৰ ৰাইজলে। তো আজি ভোগালী বিহু উৰুকা এতিয়া আমাৰ পানবাৰী গৰিমা বিলত মাছ মাৰিব যায় সকলোৱে। মাছ মাৰিব যায় মানে সকলোৱে বহুত জাগাৰ পৰা আহে। আপোনাৰ পানীখেতি, চন্দ্ৰপুৰ, ঠাকুৰকুছি, এফালে আপোনাৰ মায়েঙৰ পৰাও কিছুমান আহে। আপোনাৰ সোণাপুৰ, দিগাৰু, খেত্ৰী, তেতেলীয়া, জাগিৰৰ পৰাও মানুহ আহে আমাৰ পানবাৰী গৰিমা বিলত। তো পানবাৰী গৰিমা বিলখন আমাৰ বহুত পুৰণা পৰম্পৰা। আমি সৰুৰ পৰাই দেখি আহিছোঁ তাতে মাছ মাৰি অহা। আমাৰ ককাহঁতে মাছ মাৰিছিলে, দেউতাহঁতে মাছ মাৰিছিলে। তো বহুত আগৰ পৰাইতো চলি আহিছে। আমি সৰুৰ পৰা দেখি আহিছোঁ মুঠতে। বহুত আগৰ পৰা পৰম্পৰা চলি আহিছে এইটো। তাতে মানে মাছ মাৰা চাব যাম, আপোনালোকক দেখাম মাছ মাৰা। ক'ৰ পৰা মানুহ আহে এনেকৈ মাছ মাৰে। মইতো মাছ নামাৰোঁ, মই মাছ খাই বেয়া পাওঁ অলৰেডি। আৰু মই মাছ আজিলৈকে মাৰিছোঁ যদিও মই এটাও পোৱা নাই আজিলৈকে। তো ভিডিঅ'টো চাই থাকক আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নতুনকৈ যদি আহিছে। আৰু সকলো অসমবাসীৰ ৰাইজলে মোৰ ফালৰ পৰা হেপী ভোগালী বিহু। যাতে আপোনালোকৰ ভোগালী বিহুটো ভালে কুশলে যায় আৰু মেজি ঘৰত যাতে ভাত সকলোৱে মিলিজুলি খায়। তো ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু ডাইৰেক্ট গৈ বিলত লগ পাই আছোঁ। বাই বাই। তো গাইজ এতিয়া পালোহি গৰিমা বিল পাম আৰু এটা বহুত নম্বৰ পুৰণা ফ্ৰেণ্ড লগ পালোঁ। জোকাৰ কিবা এটা কৈ দিয়া। কি ক'ম এতিয়া, মাঘ বিহু হিচাপে মাছ মাৰিব যাম। মাছ মাৰোঁতে বাদে গ'লে আমিতো মাছ নামাৰোঁ, কিন্তু ছোৱালী চাম। আৰে এতিয়া ছোৱালী নাচাম বুলি ক'লে উপায় নাই, চকুকেইটা দেখা পায়, নাচালেও উপায় নাই। এইটো ভগৱানে বনাইছে ভাই আমাক এনেকুৱা। আমাৰতো দুখ নাই ন, চকু দিছে চাবা, মুখ দিছে কবা। कौन है ये लोग? कहाँ से आते हैं? তাৰ পৰা হেৰি আকৌ নকওঁ তেনেকুৱা আৰু ধুনীয়া ধুনীয়া ছোৱালী গৈ আছে। মিটু লম্বু আৰু যোনে চবচে ডাঙৰ মাছ পাব তাৰ পৰা মই কাই লৈ আনিম। তোক দিব লাগিব নহয় তেনেকে। মাৰধৰ কৰি আনিম না। মাছ মৰা কষ্টিউম ক'ত? মাছ থৈনে মাৰিম মই। যোনে ডাঙৰ মাছটো পায় তাৰ পৰা মই কাই লৈ আনিম মই। বিলত অহাকালি ভোগালী বিহু উপলক্ষে পানবাৰীখিনিৰ ভলীবল প্ৰতিযোগিতা আছে। তো ইয়াতে হ'ব ভলীবল প্ৰতিযোগিতা সেইখন ফিল্ডতে। বিললৈ গৈ দেখা আছে তাৰপিছত বাকীখিনি। A few moments later. তই মাছ মাৰিব জান? তই মাছ মাৰিব জাননে? এইটো কৈছিল আগতে। তই জাননে মাছ মাৰিবলৈ? তই আগতে জাননে? এইটো ক কি জাল মানে কি? পল কেনেকে মাৰে দেখা দে এবাৰ। कौन है ये लोग? कहाँ से आते हैं? বিলৰ কাষত এখন গৰমাৰী বিল দেখা আপোনালোকে। এইখন গৰমাৰী বিলখন। তো চাই এটা আছে আমাৰ কুলদীপ ডেকাৰ বডিটো চাই লওক এবাৰ। দেখা দে বডিটো এবাৰ। চা বডি দেখা দে এবাৰ। বডি দেখা দে এবাৰ। দেখা দে বডি দেখা দে। গেঞ্জি খুলি ল, কুটা চলা পিন্ধি ল।
তো গাইজ দেখিছে ইমানবিলাক মানুহ মাছ মাৰি আছে আৰু বহুত মানুহ আছে ইফালে মানুহ আছে ইফালেতো পূৰা মানুহ ইফালে মানুহ আছে চব মাছ মৰা মানুহ চব আহিছে জাগিৰোড খেত্ৰী দীঘাৰু সোণাপুৰ বহুত জেগাৰ মানুহ আহিছে তো এনেকৈ প্ৰত্যেক বছৰে আমাৰ ইয়াতে মাছ মৰা হয় গৰৈমাৰী বিলত চাব পৰা আপোনালোকে এইবিলাক দেখিছে পূৰা মানুহ কিন্তু মাছ ধৰা হ'লে এতিয়ালৈকে দেখা নাই কাকো পোৱা দেখা নাই পৰুৱা নিচিনা মানুহ এইবিলাক চব পূৰা পৰুৱা নিচিনা মানুহ গাইছ মাছ নাই নেকি এইবাৰ মানুহ হাতত মাছের কথা ফটোটো ডাঙৰ কেনেকৈ কৰে বাছ পৰুৱা নিচিনা মানুহ হৈছে না এই গাছ গান বজাই দিলে কপিৰাইট লাগিব নেকি আৰু বেছি সময় ভিডিঅ' নকৰোঁ দিয়ক গাইছ